নমস্কাৰ মাইনাৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৰে ভাল। আজি লৈ আহিছো সাধাৰণভাৱে বনোৱা কুমুৰাৰে হাঁহৰ মাংস। তেনেহলে আহক আমি ৰেচিপিটো লৈ আগবাঢ়ো। হাঁহ মাংস বনাবলৈ আমাক লাগিব এয়া লৈছো মই জালি কুমুৰা, আলু এনেকে কাটি লৈছো আৰু লাগিব পিয়াজ দুটা কাটি লৈছো, নহৰু অলপ আৰু আদা এইখিনি মই ৰুকি লৈছো আৰু আমাক লাগিব হাঁহ মাংস। এইখিনি হল হাঁহৰ মাংস। একেবাৰে সাধাৰণভাৱে বনাইছো, এনেকে বনাই খাবচোন, বহুত ভাল লাগে। তেনেহলে আহক আমি এতিয়া বনাবলৈ আৰম্ভ কৰো। এয়া গেছটো জ্বলাই মই লোহাৰ কেৰাহীটো পাতি দিছো। কেৰাহী গৰম হোৱাত এয়া মিঠাতেল দিম। হাঁহৰ পৰা তেল ওলাই, গতিকে আমি তেল বেছিকে নিদো, কম তেলেৰে বনাম। এয়া মিঠাতেলখিনি দি দিলো। তেল গৰম হোৱাত এয়া তেজপাত আৰু শুকান জলকীয়া দিলো। মই তেজপাতখিনি অলপ এনেকে ভাঙি দিলে ভাল পাওঁ, বহুতে গোটাকে দিয়ে, মই কিন্তু অলপ ভাঙি দিছো। তেনেকে শুকান জলকীয়াখিনিও মই অলপ ভাঙি দিছো। এতিয়া গোটা জিৰা দিছো দুটামান। এতিয়া এয়া কাটি লোৱা পিঁয়াজখিনি দিছো। পিঁয়াজখিনি দি অলপ ৰঙচুৱা হোৱাকে ভাজিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাত এয়া নহৰুখিনি দিলো আৰু এয়া আদাখিনি দিলো। এইখিনি দিও অলপ সময় ভাজিম। তেল কমাই দিছিলো, দেখিছে পিঁয়াজৰ পৰা অলপমান তেল ওলাইছে। হাঁহ মাংস বনালে সদায় তেলটো অলপ কমকে দিব লাগে, কাৰণ হাঁহৰ পৰা বহুতখিনি তেল ওলায়। এতিয়া ইয়াতে আমি হালধি দিলো, নিমখ সোৱাদ অনুসৰি। যিহেতু মছলাখিনি ভাজি আছো, সেইকাৰণে মই গেছটো একেবাৰে কমত দিছো। এতিয়া এয়া দিলো জিৰা গুড়া এচামুচ, জলকীয়া গুড়ি এচামুচ, এয়া মিট মছলা এচামুচ। এইখিনি দি পেলাই অলপ লৰাই দিম। এতিয়া মছলাখিনিত অকণমান পানী দি দিম, এইখিনি ভালকে সিজিবলৈ। আৰু গেছটো অলপ হাই ফ্লেমত দি দিম। মছলাখিনি এনেকে অকণমান পানী দি ভাজিলে জ্বলি নাযায়, সেইবাবে অকণমান পানী দিব লাগে। এয়া চব মছলাখিনিৰ পৰা তেল এৰিছে, গতিকে এতিয়া আমি ইয়াতে মাংসখিনি দিব পাৰো। এয়া এতিয়া মাংসখিনি ইয়াতে দি দিম। মাংসখিনি দি পেলাই, হাঁহ মাংসখিনি দি পেলাই অলপ লৰাই দিছো। একেবাৰে সাধাৰণভাৱে বনোৱা জাতি কুকুৰাৰে হাঁহৰ মাংসৰ জালুকীয়া। এতিয়া এয়া আলু আৰু জালি কোমোৰাখিনি ইয়াতে দি দিম। জালি কোমোৰা, আলু আৰু হাঁহৰ মাংসখিনি এতিয়া লৰাই আছো। একেবাৰে সহজ। এয়া হ'ল জালুক। হাঁহ মাংসত যদি জালুক দিয়া নহয়, তেতিয়াহ'লে হাঁহৰ মাংসৰ সোৱাদ নহয়। এতিয়া এইখিনি মই জালুকখিনি খুন্দি লওঁ। মাংসখিনি অলপ লৰাই দিওঁ। দেখিছে, এতিয়া অলপ ঢাকনখন লগাই থৈ দিওঁ। এতিয়া ঢাকনখন এৰাই অলপ আৰু লৰাই চাওঁ। হাঁহ মাংস অলপ জ্বলা হ'লে ভাল লাগে, সেইবাবে বিহ জলকীয়া এটুকুৰ দি দিম। এয়া বিহ জলকীয়া এটুকুৰ দি দিলো। বিহ জলকীয়া এটুকুৰ দি অকণমান লৰাই দিম, যাতে জ্বলাটো চবফালে সোমাই যায়।
অলপ লৰাই চাওঁ মাংসখিনি। দেখিছে মাংসৰ পৰা কেনেকৈ তেল ওলাইছে। সেইবাবে হাঁহ মাংসত সদায় কম তেল দিব লাগে। এতিয়াতো হাঁহত তেলো হোৱা নাই, আঘোণ মাহতে হাঁহত বহুত বেছি তেল হয়, তথাপিও কিন্তু হাঁহৰ মাংসত তেল থাকেই। আৰু এয়া কোমোৰাবিলাকো দেখিছে অলপ অলপ গলিছে। বহুতে কোমোৰাবিলাক টুকুৰা টুকুৰি হৈ থাকিলে ভাল পায়, মই কিন্তু কোমোৰাবিলাক গলিলেহে ভাল পাওঁ খাই। আৰু হাঁহ মাংসৰ লগত কোমোৰা কিয় বনায় তাৰো এটা কাৰণ আছে, কাৰণ হাঁহ মাংস যিহেতু বহুত গৰম, হাঁহ মাংস বহুত গৰম আৰু কোমোৰা হ'ল ঠাণ্ডা, গতিকে কোমোৰাটো এইবাবে দিয়ে যাতে হাঁহ মাংসৰ লগত কোমোৰা দি বনালে হাঁহৰ যিখিনি গৰম থাকে সেইটো পৰিমাণটো যাতে অকণমান কম হৈ যায়, বেলেঞ্চত থাকে। সেইবাবে আচলতে কোমোৰা দি হাঁহৰ মাংস বনায়। আগৰ দিনৰ মানুহবিলাকে বস্তুবোৰৰ ইমান ধুনীয়াকৈ জানিছে যে কি বস্তুৰ লগত কিটো খালে আমাৰ বাবে মানে অপকাৰ নহয়, সেইবাবে আচলতে কোমোৰা দিয়া হয়। ইয়াত মই এতিয়া পানী নিদিওঁ, এনেকৈয়ে কম চিমত মই এইখিনি ভাজি ভাজি সিজাই ল'ম। এয়া গুড়ি কৰি থকা জালুকখিনিও মই ইয়াতে দি দিলোঁ। বহুতে জালুকৰ গুড়াখিনি পিছত দিয়ে, মই কিন্তু এনেকৈ অলপ ভাজি থাকোঁতে দিলেই ভাল পাওঁ খাই। আকৌ অলপ এনেকৈ লৰাই দিলোঁ। এতিয়া আকৌ ঢাকনখন লগাই থৈ দিম। এয়া চাওক এইখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াতে পানী দি দিম, পানী দি ঢাকন লগাই থৈ দিম। হাঁহ মাংস যিহেতু জোল নকৰোঁ, এইটো অলপ থুপথুপীয়াই হ'ব গ্ৰেভি। এতিয়া অলপ দাঙি চাওঁ। ইমান দেৰি পানী দিয়াৰ পিছৰ পৰা ঢাকন লগাই সিজিব দি আছিলোঁ। এতিয়া এয়া দেখিছে চব কি ধুনীয়া কালাৰ উঠিছে। এনেও হাঁহৰ মাংসৰ কালাৰ বহুত ধুনীয়াই উঠে। এইখিনি সিজিছেই আৰু অলপমান লাগিব, গতিকে মই আকৌ এইখিনি ঢাকন দি পেলাই চিমত থৈ দিওঁ। এয়া চাওক হাঁহ মাংস সিজি গ'ল। এয়া আৰু একদম গ্ৰেভি হৈছে। যিহেতু হাঁহ মাংস জোল খাই ভাল নালাগে, হাঁহ মাংস সদায় এনেকৈ থুপথুপীয়াই ভাল লাগে গ্ৰেভি। এতিয়া ইয়াতে মই গৰম মছলা গুড়া অলপ দিম। এয়া মই গৰম মছলা গুড়া অলপ দিলোঁ। এই গৰম মছলাখিনি মই নিজে ঘৰতে বনোৱা লং, ইলাইচি, ডালচিনি গুড়া কৰি পেলাই থৈ দিওঁ। কিনাতকৈ এনেকৈ দিলে বেছি ভাল লাগে খাই। এয়া এতিয়া এইখিনি অলপ লৰাওঁ আৰু যিহেতু মাংস ৰেডি, হাঁহ মাংস জালি কোমোৰাৰে, এতিয়া মই এইটো অফ কৰি দিওঁ। এয়া চাওক মোৰ হাঁহ মাংস বনোৱা হৈ গ'ল। ইমান ধুনীয়া কলা ৰঙৰ কালাৰ হৈছে। এতিয়া এইখিনি ভালকৈ উলিয়াই লওঁ। এয়া মোৰ হাঁহ মাংস ৰেডি হৈ গ'ল। এইখিনি মই এতিয়া ধুনীয়াকৈ উলিয়াই লওঁ। হাঁহ মাংস সদায় এনেকৈ বানবাতিতহে ভাল লাগে। কোমোৰা দিয়ে, আলু, এয়া চাওক মোৰ ৰেডি হৈ গ'ল জালি কোমোৰাৰে বনোৱা হাঁহৰ মাংস। আপোনালোকেও এনেকৈ বনাব, খাব আৰু জনাব কেনেকুৱা লাগে। আজিলৈ ধন্যবাদ।